এয়া মই ঘৰ পালোহি এইজনী আমাৰ মানবী ওলাই আহিছে হাই দি দিয়া দেখা হাই কি কৰি আছিলা তুমি খেলি আছিলা নমন্দনে কি কৰি আছে গেম খেলি আছে আমি ভিতৰলৈ যাওঁ ব'লা 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 হয় নেকি বা ইমান ধুনীয়া লাগিছে পিয়ানোখন বা বা ধুনু লাগিছে দেই আমি ভিতৰলৈ যাওঁ এইটো নমন দাদা আইতা ক'ত বাবু উঠি গ'ল এইজনী মা এইফালে চাই দিয়া হাই এয়া পল্লৱী এয়া ঘৰ আহি পাই গ'লো এতিয়া ৰাতি খানা খাম ন কি আছে ৰাতিলৈ হাঁহৰ মাংস মুৰ্গী মাংস মাছ বা ঢেৰ আছে মইতো ইমান খাবই নোৱাৰিম দিনত খাই মেলি এতিয়া আমি পিছফালে সকলো বহি জুইৰ কাষত মাংস টেষ্ট কৰি আছে বনাই আমি পূৰা আটা দি বহি আছোঁ চব টিকলিকেইজনীও আছে দাদা বৌ আছে মা জেঠাই পল্লৱী সকলোখিনি আচলতে ওচৰতেহে বনাই আছে আমিও লাগি ভাগি আছোঁ আৰু এয়া তাৰপিছত ভাইটি আৰু আমাৰ নমন গ'ল ভেলাঘৰ ওচৰতে বনাইছে তাত খাবলৈ গ'ল এয়া চাওক কি ধুনীয়া জুই আৰু সকলোৱে গাহৰি পুৰি আছে এয়া ভাইটি আৰু নমন তাত গ'ল অকণমান এনজয় কৰিলেগৈ গাহৰি পুৰা খালে আৰু ধুনীয়া চবৰে সৈতে অকণমান ফূৰ্তি ফাৰ্তা কৰি মেলি আহিলে আকৌ আহি ঘৰতে ভোজ খালে তাত যেনিবা গাহৰি মাংস খালে পুৰা সেয়াই আৰু বিহু বুলি অকণমান পুৰা চোৰা খাবলৈ পোৱালিও মন কৰে সি সেইকাৰণে ৰাতিপুৱাই গৈছে আমাৰ লগত যোৱা নাই বাৰু সন্ধিয়ালৈ থকাই নাই এয়া চাই থাকক আৰু এয়া আমাৰ এতিয়া হাঁহ বনি আছে দেই লাইটটো কি হৈ গ'ল লৰাই দিলে এয়া হাঁহ বনি আছে আৰু মানুহজনে হাঁহ বনাই আছে আৰু এইফালে মানভি বহি জুই ফুৱাই আছে ন সেয়া চাওক হাঁহৰ কালাৰ পূৰা আহি আছে আৰু আকৌ নুমাই গ'ল লাইটটো এনেকৈ আমি বাহিৰতে ধুনীয়াকৈ জুই ধৰি পূৰা জুইও ফুৱাই আছোঁ আৰু বনাইও আছোঁ দেখা ভাল লাগিছে নে ভাল লাগিছে জুই ফুৱাই ভাল লাগিছে আৰু জেঠাই অহাৰ কাৰণে ভাল লাগিছে নাই ভাল লাগিছে আৰু এটা চৌকা আছে নহয় ভাইটিয়ে লাইট ঠিক কৰি আছে আৰু এইটো বাহিৰৰ পাকঘৰ ইয়াত দেউতাই পূৰা পানী বহাই থৈছে গৰম পানী সেয়া চাওক পানী গৰম আৰু কি হয় দেখুৱাই থাকিম ৰ'ব পল্লৱীয়ে কি কৰিছে ভিতৰত চাই আহোঁ সেয়া চাওক তোমাৰ ঠাণ্ডা দে টুপি পিনি নাই দিয়া আমি এনেই কেঁচাই খাই ৰাইজ আহি পাইছে আমাৰ এতিয়া খানা টেষ্ট কৰিবলৈ ন হাঁহডাল সৰু আনিছ চাগে এইজনী আমাৰ আৰু এজনী টিকলি পুত চুট লৈ ক'বই ন দুইজনী বহি থাকা দেই কাকলি মই এইফালে চাই দিয়া কাকলি বুলি নাই খাব বুলি কৈছোঁ এয়া আমাৰ একদম মাংসৰ লৈ হাল্লা হৈ আছে এনে টেষ্ট কৰে বোলে মাংস দাদা আহি হাল্লা কৰি আছে দেখুৱাই আছোঁ ৰ'ব মই বাতি আনি দিছোঁ টেষ্ট কৰ যদি এই হাল্লা হৈ আছে পুৰা পৰিৱেশ চাওক এয়া আৰু দেউতাৰ ভিতৰত শুব গ'ল
ক'লে গ'ল টিকলিজনী এইজনী হাই কৈ দিয়া শুন হাই কৈ দিয়া কেনেকৈ কৈ দিয়া হাই এইজনী আমাৰ প্ৰিয়া শিখা ন হাই দিয়া হাই এইজনী এইটো বাবা এইটো বাবা এইটো বাবা বাবা বহি আছে ন দেউতাই নাখায় মায়ে নাখায় নাখায়তো আমি জোতা পিন্ধিছেনে কোনটো হাই পেহী কৰ জেঠাই কৰিলি কোনটো অ' বাবা অ' এতিয়া নাচি দিয়া বা কি মোবাইল ঘূৰাইছে বা কি উলিয়াইছে এয়া জেঠাই গুচাই আছে মটৰ কাক কৈছ এয়া মায়ে কৰি আছে চালাড এয়া পল্লৱীয়ে বনাই আছে ভাত আৰু ফুলকবি ভাজি এইয়া বঢ়িয়া ঘূৰি কোনটো লাগে ক'ত গৈছা কি লাগে অ' চকী লাগে ৰ'বা ব'লা মই নি দিছোঁ চকী এয়া দেউতাহঁতে খাই আছে মা দেউতা জেঠাই এয়া কি খাইছা কৈ দিয়া ধুনীয়া মাংস বনাইছে মুৰ্গী মাংস হাঁহৰ মাংস জোঁৱায়ে বনাইছে বৰ টেষ্টি হৈছে আৰু দেউতাই ভাত নাখায় কাৰণে ৰুটি খাইছে ন ৰুটিকে খাইছোঁ মই এয়া মাহঁতে ভাত খাই আছে আৰু এয়া জেঠাইও এইফালে ভাত খাই আছে ন পল্লৱীয়ে বিলাই আছে আৰু আমি বাহিৰত খাম দেউতাহঁতক ভিতৰতে দিয়া হৈছে আমি বুঢ়া মানুহ তিনিটাই ভিতৰতে খাইছোঁ অঁ আমি বাহিৰত খাম আৰু দেউতাহঁতে সোনকালে দি দিছোঁ এতিয়া কেইটা বাজিছে 10টা বাজিব হৈছে আৰু এয়া দেউতাহঁতে খাই লওক তাৰপিছতে আমি খাই আছোঁ এয়া আমাৰ বাচ্চা পাৰ্টি বহি গ'ল ন মিষ্টি হাই কৈ দিয়া নোকোৱা হাই মিঠি এয়া মিষ্টি মানবি হাই দি দিয়া এয়া টেষ্টি নে খানা আৰু আমাৰ হিমা খাইছা কেনেকুৱা লাগিছে টেষ্টি হৈছে একদম চুচি বাচি খোৱা নাই ভাত চব খতম কৰা আৰু এইফালে আমাৰ ল'ৰা এয়া বাচ্চা পাৰ্টি খাই হোৱাৰ পিছত আমি খাম আৰু বিলাই আছা আমি বহি আটা দি আছোঁ নাই আমি চবেই লাগি ভাগি বনাইছোঁ খাইছোঁ ন পল্লৱী এয়া দেউতাহঁতে খাই বৈ এতিয়া বহি আছে পুৰা ডাঙৰ জুই ধৰি এয়া চব এয়া ভাতকেইটা খাই উঠি আমি জুই ফুৱাই আছোঁ দেউতাহে জুই ফুৱাই আছে তাকে মই কৈছোঁ বহি লৈ চব বহি এতিয়া টোপনি নাই কাৰো চব বহি জুই ফুৱাই আছে মা শুংগে উৎপাত লগাই আছিলে এতিয়া জুই তাপ পাই আৰু চব বহি আছে বাবাটো ইমানেই টেষ্ট কৰিছে তেওঁ জানো পেট চোৱা নাই পেট ডাঙৰ হৈ গৈছে ইমান কি টেষ্ট কৰি আছে চব টেষ্ট কৰিছে একো বাকী নাই ভোগালী বিহু শুভেচ্ছা চবলৈকে দিলোঁ আৰু অঁ হয় ময়ে দিয়া নাই আৰু বাবাই দিলে ধুনীয়াকৈ দেউতাহঁতক চবকে ভোগালী বিহু শুভেচ্ছা এটা দি দিয়া সকলোকে গোটেই বছৰটো যাতে ভালে কুশলে যায় ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল তাকে চবৰে ভালে কুশলে যাওক আৰু বছৰটো ন 24 চনটো মায়েও কৈ দিয়া কিবা এটা মই সকলোলৈকে শুভেচ্ছা থাকিল নতুন বছৰ আৰু ভোগালী বিহু কাৰো যাতে কোনো অসুবিধা নোহোৱাকৈ দিনবোৰ পাৰ হয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অঁ এয়া আমাৰ মানভীয়ে ধুনীয়াকৈ ভাত বাঢ়ি আছে চবলৈকে আমালৈ ভাত বাঢ়িছে ন মানভী কাৰ কাৰণে বাঢ়িছে এয়া তোমালে অঁ এ আইতা
আইতাই খালে শুন জেঠুলে হা জেঠুলে কালে দেউতালে অঁ ঠিক আছে বাহা চবলৈকে জল্দি বাহা দেৰি হৈছে আৰু নাই অঁ আনিব লাগিব এতিয়া আমি বাকী থকা কেইজনে খাবলৈ বহিছোঁ এয়া সকলোখিনি বহি আছোঁ খাবলৈ পল্লৱীয়ে লাষ্টৰ অকণ বিলাই দিছে আৰু বহুত ফূৰ্তি কৰিলোঁ আজি গোটেইখিনি আপোনালোকক অকণমান দেখুৱালোঁ আপোনালোকেও চাগে এনেকৈ ফূৰ্তি কৰি খাইছে আৰু লাষ্টত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ